ভিউৱাৰ্ছ এতিয়া হৈ আছে যিহেতু ৰাসৰ সময় সেইকাৰণে আমি সকলো ওলাই আহিলোঁ ৰাস চাবলৈ বুলি আৰু এয়া হৈছে মোৰ মানুহজনৰ এবাৰ প্ৰথমটো ৰাস তেওঁ হেনো আগতে ৰাস চাই পোৱা নাই এতিয়া আমি আহিলোঁ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ আৰু এয়া হৈ আছে আমাৰ বোকাখাটতে আৰু আমি এয়া ধুনীয়াকৈ টিকেটকেইটা আপোনালোকৰ শ্ব' অফ কৰিলোঁ এয়া মোৰ দেউতা ভণ্টি মা আৰু ইয়াত হৈ আছে খেল আৰু ব'লক এতিয়া আমি ৰাস চাবলৈ যাওঁ এয়া চাওক ভণ্টিয়ে কি ধুনীয়াকৈ পাপাক ধৰি গৈ আছে আৰু লগতে মই বোলো নাই মোকো ভিডিঅ' কৰি দিয়া ময়ো গৈ ভিডিঅ'ত ওলালোগৈ অকণমানকৈ তাৰপাছত এয়া ৰেডি হৈ গ'লোঁ চশমা খুলি বোলো ফটো দুখনমান মাৰি লওঁ ফটো চটো মাৰি এতিয়া আমি ওলাইছোঁ ৰাস চাবলৈ বুলি আৰু এয়া সোমাই গ'লোহি আমি একদম ধুনীয়াকৈ চিট লৈ ল'লোহি আৰু যিহেতু প্ৰথম দিন আছিলে আগফালে পিছফালে অলপকৈ মানুহ হৈছে আৰু চিট নাম্বাৰ দি থোৱা আছিলে আৰু কিন্তু কপালখন বেয়া আমি একদম ছাইডত পৰিলোঁ মানে আপোনাৰ একদম মিউজিক ছিষ্টেমৰ ওচৰত আৰু এইফালে চাওক মোবাইল টিপি আছে আৰু তেনেকুৱাতে ভাবিলোঁ যে ৰাস ষ্টাৰ্ট হ'লে চিপছ লাগিব এতিয়া চিপছ আনিবলৈ পাপা আৰু মই গ'লোঁ বজাৰলৈ বুলি এয়া কিনি আনিলোঁ এগালমান চিপছ আৰু দেখিছে নহয় মানে খোৱাটো সদায় মেইন তাতে আকৌ গেটতে কি হ'ল মানে খুৰা এজনে ক'লে বোলে মই তামোল খাম তামোল আনিবলৈ গ'লোঁ ল'ৰাকেইটাই কিহে হাঁহিছে ভাবিছে মই তামোল খাম নেকি আহি পেলাই এয়া দিলোঁহি মাক চাই দিয়া এইফালে ধুনীয়াকৈ মাছ চকলেট উলিয়ালোঁ খাই লওঁ বুলি এনেকুৱাতে আকৌ আমাৰ ধুনীয়াকৈ টিকলাজনী আহি গ'ল মানে মোৰ বাৰ ছোৱালী দেখাই দিয়া আকৌ চকলেটখিনি খুলিম নি তাই মানে কি গম পায়নে বাঁহী নিচিনাকৈ ধুনীয়াকৈ চকলেটটোকে লৈ বাঁহী বজাই আছিলে ভিডিঅ' কৰাৰ কাৰণে লুকুৱাই দিছে মানে খুব লাজ কৰিছে আৰু এইফালে ৰাস আৰম্ভ হোৱালে 10টা বাজিছেগৈ আৰু 10টা বজাত সেয়া এইফালে ধুনীয়াকৈ কৈ থাকোঁতে ছোৱালীজনীৰ লগত আমি দুয়োটাই খেলি আছিলোঁ কথাখিনিও শুনি আছিলোঁ আৰু এইফালে বহুত বেছি আমি খেলি আছিলোঁ তাই যিহে নাটক আমি একদম ড্ৰামে বাছ মানে কৈছোঁ নহয় আমাৰ মানে বৰ ধুনীয়াকৈ একদম মানে টাইমটো পাছ হৈ গ'ল আৰু তাইৰ লগত খেলি আৰু তাই মানে মহা আৰু মাহী বুলি একদম ধুনীয়াকৈ কোচত উঠি লৈ তাই কিমান কথা মানে আৰু এয়া ষ্টাৰ্ট হৈ গ'ল ৰাস আমি প্ৰায় তাত 2-2:30মান বজাত গুচি আহিলোঁ আৰু খুব বেছি ঠাণ্ডা পৰিছিলে যিহেতু আৰু সেইখন সময়ত কৃষ্ণ পিছে কোলাতে থাকিলে সেইকাৰণে আমি আৰু গুচি আহিলোঁ বহুত বেছি দেৰি হৈ গ'ল আৰু এইফালে গাও অকণমান বেয়া লাগিছিলে বহুত বেছি ঠাণ্ডা পৰিছিলে কিন্তু মানে বহুত ভালেই লাগিলে নাৰদৰ যি এক্টিংটো কৰিছিলে আৰু যি ধুনীয়াকৈ মানে যি গান গাইছিলে বা আপোনাৰ যিখিনি সুৰ আৰু কথাখিনি খুব ধুনীয়া হৈছিলে ভালেই লাগিলে আমাৰ ৰাসখিনি চাই আৰু আমাৰ ধুনীয়া মেমৰিজখিনিৰ লগত ইয়াতে ব্লগটো সামৰিছোঁ